বন্ধুসকল, সাপে কামোৰাৰ পাছত মানৱ দেহত কি হয় বাৰু? আহক আজি আমি এই বিষয়ে জানো। ফ্ৰেণ্ডছ, আজি আমি কেৱল বিষাক্ত সাপৰ দংশনৰ বিষয়ে জানিম। কাৰণ বিষ নোহোৱা সাপৰ কামোৰা আৰু এটা পৰুৱাই কামোৰা একে কথা। অৱশ্যে কিছুমান সামান্য পৰিমাণে বিষ থকা সাপো আছে, যি কামুৰিলে বিষ অনুভৱ হয় আৰু কামোৰা অংশ ফুলি উঠে। এই বিষ বহু দিনলৈ থাকিব পাৰে। অৱশ্যে পাছৰ পৰ্যায়ত এই বিষ নোহোৱা হৈ যায়। এটি বিশৃখৰ কামোৰ খোৱাৰ দৰে এই সাপৰ বিষো একে হয়। ফ্ৰেণ্ডছ, এতিয়া আহোঁ বিষাক্ত সাপৰ প্ৰসংগলৈ। যেতিয়া এক বিষাক্ত সাপে কাৰোবাক কামোৰে তেন্তে দেহৰ প্ৰতিক্ৰিয়া বিভিন্ন ধৰণৰ হ'ব পাৰে। এইটো নিৰ্ভৰ কৰিব সাপটোৰ বিষৰ গুণাগুণৰ ওপৰত। পৃথিৱীত পোৱা বিষাক্ত সাপৰ প্ৰজাতিৰ ভিতৰত পোৱা বিষ মেইনলি 4 প্ৰকাৰৰ হয়: হেমটক্সিক, নিউৰটক্সিক, চাইটোটক্সিক আৰু কাৰ্ডিঅটক্সিক। বন্ধুসকল, আমাৰ অসমত মেইনলি দুবিধ সাপ অতি বিষাক্ত হয়। এটা হৈছে ফেটি সাপ আৰু আনটো হৈছে গোৱালা সাপ। ফেটি সাপৰ বিষত নিউৰটক্সিক থাকে আৰু গোৱালা সাপৰ বিষত কাৰ্ডিঅটক্সিক বিষ থাকে। সাধাৰণ গোৱালা সাপে কামুৰিলে কামোৰা অংশত কোনো বিষ অনুভৱ নহয়। সেয়ে বহু লোকে সাপে কামোৰাৰ পাছতো গম নাপায়। বিশেষকৈ ৰাতি শুই থকা অৱস্থাত যদি কামোৰে তেতিয়া পৰিস্থিতি আৰু বিষম হয়। এই সাপে কামোৰাৰ 5 মিনিটমানৰ ভিতৰতে ইয়াৰ কাৰ্ডিঅটক্সিক বিষে কাম আৰম্ভ কৰে। এই বিষ তেজৰ সংস্পৰ্শ পোৱাৰ পাছতে তেজৰ সোঁতৰ দ্বাৰা এই বিষ শৰীৰৰ বিভিন্ন অংগ পায়গৈ আৰু তাৰ পাছত ই দেহৰ মাংসপেশী, টিচু আদিৰ ওপৰত এটেক কৰে আৰু কোষৰ অক্সিজেন গ্ৰহণ কৰাৰ ক্ষমতা নোহোৱা কৰে। আৰু এনেকুৱা হোৱাৰ ফলত দেহৰ মাংসপেশী বিকল হৈ পেৰালাইচিছ হয়। সোনকালে এণ্টিভেনম নিদিলে 40ৰ পৰা 1 ঘণ্টাৰ ভিতৰতে ভুক্তভোগীৰ মৃত্যু হ'ব পাৰে। বন্ধুসকল, ফেটি সাপে কামুৰিলে কিন্তু ক্ৰেট সাপৰ দৰে পৰিস্থিতি নহয়। ফেটি সাপে কামুৰিলে বিষ অনুভৱ হয় আৰু কামোৰা অংশ 5 মিনিটৰ ভিতৰত ফুলি উঠে। ইয়াৰ পাছত যেতিয়া এই নিউৰটক্সিক বিষ তেজৰ সংস্পৰ্শ পায় তেতিয়া ই তেজ গোট মৰাব আৰম্ভ কৰে। কিছুমান ক্ষেত্ৰত ইণ্টাৰনেল ব্লিডিঙো হয়। উশাহ নিশাহ লোৱা, কথা কোৱা আদিৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে। যদি 30 মিনিটৰ ভিতৰত এণ্টিভেনম দিয়া নহয় তেন্তে ভুক্তভোগীৰ মৃত্যু হাৰ্ট এটেক বা ষ্ট্ৰক আদিৰ কাৰণে হ'ব পাৰে। ফ্ৰেণ্ডছ, অষ্ট্ৰেলিয়াত পোৱা ৰেটলস্নেকৰ নামৰ সাপবিধে কামুৰিলে কিন্তু প্ৰচণ্ড বিষ অনুভৱ হয়। 10-20 মিনিটৰ ভিতৰতে সাপে কামোৰা অংশটো ভয় লগা ধৰণে ফুলি উঠে। অৱশেষত দৃষ্টিশক্তি কমি যোৱা, উশাহ নিশাহ লোৱাত কষ্ট হোৱাৰ লক্ষণে দেখা দিয়ে। আৰু যদি কামোৰা 30 মিনিটৰ ভিতৰতে এণ্টিভেনম দিয়া নহয় তেন্তে মৃত্যু অনিবাৰ্য। বন্ধুসকল, এণ্টিভেনম লোৱাৰ পাছতো যদি ভেকচিন বাচি যায় তেন্তে তেতিয়া সাপে কামোৰা অংশটো কিন্তু কাটি পেলাবলগীয়া হয়। এইখিনিতে এটা কথা কৈ থোৱা ভাল যে ৰেটলস্নেকৰ এণ্টিভেনমৰ দাম সকলোতকৈ বেছি হয়। ফ্ৰেণ্ডছ, আহক এতিয়া আমি সাপে কামোৰাৰ পাছত ল'বলগীয়া কেইটামান জৰুৰী কামৰ বিষয়ে জানো। প্ৰথম কথা হ'ল যে যিকোনো সাপে কামুৰিলে ভয় খাব নালাগে। অযথা ভয় খোৱা মানে বিপদ মাতি অনা। এনেকুৱা ঘটনা ঘটি গৈছে য'ত বিষ নোহোৱা সাপে কামোৰাৰ ফলতো মানুহৰ মৃত্যু হোৱা দেখা গৈছে। কাৰণ হৈছে ভয়। এই ভয়ৰ বাবে হৃদযন্ত্ৰৰ স্পন্দন বহুগুণে বাঢ়ি গৈ শেষত হৃদযন্ত্ৰৰ বিকল হৈ অৰ্থাৎ হাৰ্ট এটেক হোৱা দেখা যায়। চ' সাপে কামোৰাৰ লগে লগে একো ভয় খোৱাৰ প্ৰয়োজন নাই। যিটো সাপে কামুৰিছে সেইটো সাপৰ বিষ আছে নে নাই জানিলে ভাল কথা। যদি গম নাপায় তেতিয়াও কিন্তু চাবোনেৰে ভালদৰে ফুটা অংশখিনি ধুই পেলাব লাগে। চিনেমাটিত দেখুওৱা ধৰণে মুখেৰে বিষ সহি পেলোৱা কাৰ্য আচলতে এক মূৰ্খামিহে। চ' তেনেকুৱা কৰা অনুচিত। সাপে কামোৰা অংশ ভালদৰে ধোৱাৰ পিছত এখন কাপোৰেৰে কটা অংশৰ কিছু ওপৰত বান্ধি দিয়া উচিত, কিন্তু বহু বেছি টাইটকৈ বন্ধাটো ভাল নহয়। ইয়াৰ পিছত ডাইৰেক্ট জিলা হাস্পতাললৈ যাব লাগিব। তাত এণ্টিভেনম লোৱাৰ পাছতহে সুস্থ হ'ব পৰা যাব। বাট ফ্ৰেণ্ডছ, আজিকালি এনেকুৱা বহু অশিক্ষিত মানুহ আছে যি সাপে কামোৰাৰ পাছত অজা বেজ আদিৰ তাত লৈ যায়, কিন্তু এয়া এক সম্পূৰ্ণ ভুল কথা।